এই লুকাই দিলে সেইজন দুজনী আছিলে বৰ নামঘৰ বৰ নামঘৰ। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ লৈছোঁ ঢেকুৱাখোৱা বৰ নামঘৰলৈ। তো ব্লগটো হ'বলৈ গৈছে অলপ চলপ জ্ঞান থকা। তো ভিডিঅ'টো চাব শেষলৈ, আৰু জানিবলৈ বহুত বাকী আছে, বলক। এনেকৈয়ে পুৱা 8:30 বজাত আমাৰ ঘৰৰ পৰা আৰম্ভ হ'ল যাত্ৰা ঢেকীয়াখোৱা বৰ নামঘৰলৈ বুলি। কৃষ্ণ কৃষ্ণ। তো বৰ্তমান আমি পালোহি ঢেকীয়াখোৱা নামঘৰলৈ সোমাই যোৱা মূল তোৰণখন, যিখন AT ৰোডৰ কাষতে লাগি আছে। আপোনালোকে আহিলে, আমাৰ ঘৰৰ ফালৰ পৰা আহিলে মানে আপোনালোকে শিৱসাগৰ ছাইডৰ পৰা আহিলে আপোনালোকে AT ৰোডৰ সোঁ ছাইডে পাব, আৰু যোৰহাট ফালৰ পৰা আহিলে বাওঁ ছাইডে পাব। তো সোমাই আমি এতিয়া প্ৰৱেশ কৰিছোঁ ঢেকীয়াখোৱা বৰ নামঘৰৰ তোৰণৰ মাজেদি। নামঘৰৰ সন্মুখতে বহুতো দোকান আছে সৰু সৰু, য'ত এনেকুৱা মাটি চাকি ধৰি লওক আপোনালোকৰ যিবিলাক প্ৰয়োজনীয় বস্তু মানে যিবিলাক দৰকাৰ হয় এটা নামঘৰলৈ আহিলে, তো সেইবিলাক আপোনালোকে ইয়াতে পাব। আমি ঘৰৰ পৰাই লৈ আনিছিলোঁ কাৰণে ইয়াত নিকিনিলোঁ, আৰু ইয়াত ধুনীয়াকৈ গাড়ী চাড়ী ৰখাৰো ধুনীয়াকৈ ঠাই আছে, লগতে আপোনালোকে চেণ্ডেলো থৈ যাব পাৰিব। তো ইয়াতে মই ৰাখিছোঁ মোৰ চেণ্ডেলটো, আৰু যাম এতিয়া ভিতৰলৈ। বলক ভিতৰলৈ সোমাই যাওঁ ঢেকীয়াখোৱা নামঘৰৰ। আৰু ইয়াত আপোনালোকে দেখিছে কিনাৰত মেইন তোৰণখন আছে, য'ত দুটা হাতী আছে, আৰু কিনাৰত এইটো সৰুকৈ এটা ৰাস্তা আছে, আৰু আমাক এইপিনেদি আহিবলৈ কৈছে, কিন্তু কিয় কৈছে নাজানো বাৰু। আজিকালি এইফালে দি আছেগৈ আহিবলৈ, আৰু আমি এইফালেদি সোমাই আহিলোঁ ভিতৰলৈ। আৰু ছাইডত দেখিছে আপোনালোকে মেইন ডাইৰেক্ট গৈ পিনি নামঘৰটো পায়। এইপিনে গ'লে মানে ভৰি চৰি ধুই যোৱাটো সুবিধা হয় আৰু মানে, সেইটো কাৰণে আমাক এইফালেদি আহিবলৈ ক'লে চাগে। আৰু আমি এতিয়া গৈ আছোঁ। ছাইডত আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ বনোৱা হৈছে, টাইল চাইল চবতে লগাই দিয়া আছে, ওপৰত ফেনৰো ব্যৱস্থা আছে, মানে পূৰা ধুনীয়াকৈ আৰু ইমান সুন্দৰ এটা পৰিৱেশ, ঠাণ্ডা। বৰ্তমান মই পালোহি বন্তি প্ৰজ্বলন কৰা গৃহ, আৰু বলক বন্তি এগছি জ্বলাই লওঁ। গুৰু বন্তি কৃষ্ণ কৃষ্ণ প্ৰভু, মোৰ লগতে আমাৰ যিসকল ইউটিউবৰ ফেমিলি সকলোলৈকে মানে আশীৰ্বাদটো লৈ লওঁ। আৰু বলক, আপোনালোকে দেখিবলৈ পাইছে এই চাকি গছি পিছত ক'ম মই, ইয়াৰ কিছুমান ৰেকৰ্ড আছে। আৰু এই চাকি গছি মানে জ্বলি আছে, সেই তাহানি মাধৱদেৱৰ দিনৰ পৰা এই চাকি গছি। আৰু ইফালে এগছি আছে, আপোনালোকক মই দেখুৱাইছোঁ ৰ'ব। ইফালে এগছি চাকি আছে, আৰু এই যিটো গৃহ বন্তি প্ৰজ্বলন গৃহ, তো মানে ইয়াত তেল ঢালি থাকে আৰু জ্বলি থাকে চাকি, মানে বহুত দিনৰ পৰা জ্বলিয়ে আহিছে, হয়তো জ্বলি যাব অনন্তকাললৈ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে দ্বিতীয় ভাগী গুৰু বন্তি জ্বলাই থোৱা হৈছে ইয়াত, কেনেদৰে কানেকশ্যন কৰি তেলৰ সৈতে তলত আছে। আৰু আপোনালোকেও আহিব ইয়াত এগছি চাকি জ্বলাব গুৰু বন্তি, আৰু যি ইচ্ছা তাকে ক'ব কৃষ্ণ। এইখিনিতে আপোনালোকক মই এই বৰগছজোপা দেখুৱাবলৈ লৈ আনিছোঁ। আৰু এই গছজোপা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে তেওঁ নিজ হাতেৰে ৰুই থৈ গৈছিলে 1450ত। আপোনালোকে ভাবক, এজোপা গছ, যিজোপা গছ মহাপুৰুষজনাই নিজ হাতেৰে ৰুইছিলে, আপোনালোকে ভাবক, মানে কি আৰু কি ক'ম, মানে ভাষা নাই ক'বলৈ। ইয়াত ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা আছে। কৃষ্ণ প্ৰভু কৃষ্ণ, জয় গুৰু। মই ইয়াতে থকা এজন ককাৰ সৈতে কথা পাতিছিলোঁ। তেওঁ এই নামঘৰৰ উৎপত্তিৰ বিষয়ে কিছু ক'ব, তো ভিডিঅ'টো চাওঁ আহক। শ্ৰীকৃষ্ণায় নমঃ, শ্ৰীকৃষ্ণায় নমঃ। এয়াই হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ। গুৰুজনা মেছাগৰৰ পৰা আহি এই আমাৰ ঢেকীয়াখোৱা বৰ নামঘৰত ৰাতি জোৰাইছিলেহি। তেখেতে ইয়াতে এহাল বুঢ়া বুঢ়ী আছিলে। এই বুঢ়া বুঢ়ী ঘৰৰ চালিতে চবকে গাঁৱৰ সুধিলে যে আমাক অতিথি ৰাখিব পৰা নাই, বোলে আমি নোৱাৰোঁ কৰিলে। বুঢ়া বুঢ়ীয়ে বোলে আমাৰ ভগা চালিতে
আপুনি জোৰাব পাৰিব? বোলে হ'ব, মই ৰাতিটো জোৰাব পাৰিলেই হ'ল। তেতিয়া বুঢ়া বুঢ়ীয়ে সেই গুৰুজনাক আচৰি দিলে। গুৰুজনা এতিয়া খাবলৈ অন্ন এই কেইটামান চাউল খুদ চাউল আছিলে, বেছি নহয়, তেওঁলোকৰ দুজনৰ কাৰণে আছিলে। তাৰপৰা এতিয়া গুৰুজনাক ক'লে বোলে আপুনি টৌখুটি মাৰি আসনৰ তলতে টৌখুটি মাৰি লৈছে, আপুনি টৌখুটি মাৰি পেলাই এই অন্নমুঠি পাক কৰক। বোলে হ'ব। মাধৱদেৱে সেই অন্ন পাক কৰিছিলে। পাক কৰি পেলাই এই ভাত আৰু শাক হ'ল। বুঢ়া বুঢ়ীক ক'লে আহক। তেখেতৰ লগত আকৌ 4জন পাৰিষদ আহি আছিলে, পাৰিষদ 4জন ওলাই পৰিলে। বোলে হেৰি আপোনালোকে বুঢ়া বুঢ়ীক ক'লে আহক, এই ঠাইটোহঁতক এই পাত পাৰক, এতিয়া আমি সকলোৱে অন্ন লওঁ। বোলে বুঢ়া বুঢ়ীয়ে ভাবিলে সেইকেইটা চাউলেনো ক'ৰ সেই 4জনো আহিলে, ক'ৰ কি হ'ব, আমি হেৰি কৰোঁ, আমি নলওঁ, আপোনালোকে লগ নহয় বোলে আহকচোন। তাৰপৰা বুঢ়ী আহি পেলাই ঠাইটোহঁতে দেখে চৰু শাক, চৰু ভাত উফন্দি আছে, উফন্দি আছে। আৰু তেতিয়া বুঢ়া বুঢ়ী আচৰিত হ'ল। ঠাইটোৱে আৰু অঁতাই পেলাই পাত পাৰি পেলাই এই 4জনৰ সৈতে আৰু বুঢ়া বুঢ়ীৰ সৈতে মানে অন্ন খালে। খাই পেলাই সেই 4জন আৰু পাৰিষদ হেৰিয়াতে য'তে ত'তে ৰ'ল। মাধৱদেৱ আৰু বুঢ়া বুঢ়ী চালি তলতে বহি শুলে। শুই পেলাই পাছদিনা ৰাতিপুৱা আৰু হেৰি এতিয়া একো নাই নহয়, আৰু ঘৰত বুঢ়া বুঢ়ী দিবলৈ এই বুঢ়ী মূৰৰ চুলি কাটিলে। বুঢ়াই চুলি কাটি চেং কাটি পেলাই এই হাতৰ জানৰ পুখুৰী বুলি এতিয়াও আছে পুখুৰীটো, তাত হাত বহে। বুঢ়াই সেই তালৈ লৈ গ'ল সেই চেং কাঠি। 3 পইচা পালে। 3 পইচা পাই 1 পইচা চাউল আনিলে, চাহ ইত্যাদি আনিলে, 1 পইচা তেওঁক দক্ষিণা দিবলৈ আনিলে। আনি পেলাই আকৌ সেই সাজু মাধৱদেৱে দুপৰীয়া বনাই মেলি খালে। বুঢ়ীয়ে ঢেকীয়া শাক গোটাই দিলে। এইখন গোটেইখন অৰণ্য ঢেকীয়া আছিলে, ঢেকীয়া শাক গোটাই দিলে। ঢেকীয়া শাকে ভাজি বনাই অন্ন খালে। খাই পেলাই এই বুঢ়া বুঢ়ীয়ে তেতিয়া মাধৱদেৱক ধৰিলে যে আপুনি সাক্ষাতে নৰৰূপী কিবা এটা ঈশ্বৰ, আপুনি এতিয়া আমাক অমৰ বৰ দি থৈ যাব লাগে। বোলে হয় নেকি? বেছ, তেতিয়াহ'লে 4জন ভকত চাৰিফালৰ পৰা আপোনালোকে মাতি আনিলে। 4জন ভকত মাতি আনিলে। বহুৱাই লৈ এই গছ বন্তি জ্বলাইছোঁ, এই বন্তি সদৌ এই বন্তি জ্বলিয়ে থাকিব। সদৌ ভাৰতবৰ্ষৰ মানুহ আহি এই বন্তিত তেল দিব, যেনেকৈ বাঞ্ছা কৰে তেনেকৈ মনৰ বাঞ্ছা পূৰণ কৰিব। আৰু মোক যে অমৰ বৰ বিচাৰিলে, এই বুঢ়া ডাঙৰীয়া নামে এই থানঘৰ স্থাপন কৰিব। বুঢ়ী নামে সেই নদীখন দেখিছানে? নদীখন বুঢ়ী দিহা নদী। ঢেকীয়া শাকে যে অন্ন খালে, গাঁওখনৰ নাম ঢেকীয়াখোৱা দি। গাঁওখনৰ নাম ঢেকীয়াখোৱা দি তেওঁ এই যাবৰ কাৰণে শংকৰদেৱে আকৌ কমলাবাৰীত পাল নাম ডাকি আছিলে এওঁক লগ হ'বলৈ। তাৰপৰা তেতিয়া আৰু বিদায় লৈ পেলাই বুঢ়া বুঢ়ীৰ পৰা তেওঁ এইতেই কমলাবাৰীলৈ গৈ শংকৰদেৱৰ লগত এই তাত কমলাবাৰীত লীন হ'লগৈ 2জন। লৈ হৈ পেলাই তেতিয়া আমাৰ ইয়াতো ভাদমহীয়া সেই পালনাম বাৰু এই শংকৰদেৱে প্ৰতিষ্ঠা কৰা নহয়, আমাৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰা দেই। এই চুহুংমুহুং ৰজাৰ দিনতে। আৰু হৰিজোৱাই কাটিলে মেছাগড়। চুহুংমুহুং ৰজা আছিলে। তেওঁবিলাক 3জনে সেই ৰজাৰ হেৰিয়াত প্ৰৱেশ হ'লগৈ। ৰজাই বোলে এই 3জন ক'ৰ পৰা আহিছে?